আজি আমি যাই আছোঁ এটা মন্দিৰলৈ তো তো বলক ফুল রে এটা কি ফুল এটা হারমোনি ফুল নাকি আজি মই আছোঁ এটা মন্দিৰটো মা ভাণ্ডাৰানী দেৱী মন্দিৰ তো ইয়াত আছোঁ পচাগাঁও বৈতামাৰী পচাগাঁও তো ইয়াত মানে পাহাৰৰ ওচৰত এটা পাহাৰ আছে ইয়াত ধুনীয়া পাহাৰ লোকেশ্যন তো ঠাইটো বঢ়িয়া লাগে ভাল লাগে আৰু তো ইয়াত পূজা হয় আচলতে ইয়াত মানে পাহাৰ পাহাৰৰ দেৱী ইয়াত পূজা হয় পাহাৰৰ দেৱীৰ যেতিয়া পাহাৰী পূজা হয় পাহাৰী পূজা হোৱাৰ পিছত ইয়াত পাহাৰ পূজা হয় আমি তো আছে ডাঙৰ ডাঙৰ শিল আছে ভাল লাগে ইয়াত মানে তো চাই যাওক কি আছে ডাঙৰ ডাঙৰ শিল আছে একদম ইয়াত বহি একদম মানে পুৰা ভাল লাগিব আৰু লগ চালে আচলতে এতিয়া সুৰংগ আছিল এটা সুৰংগ আছে এতিয়া সুৰংগটো কি হৈছে মানে পাহাৰ ইয়াত দাবি গৈছে সুৰংগ এইটো এটা ইফালে ভিতৰত সোমোৱা গৈছিল ভিতৰত এতিয়া এই সুৰংগটো বন্ধ হৈ গৈছে এই পাহাৰৰ মানে পাহাৰ দাবি গৈছে কিন্তু ভিতৰত এতিয়াও যোৱা যায় অলপ হ'লেও ঠাই আছে ভিতৰত তো ইয়াত ভাণ্ডাৰানী মা দেৱীৰ মন্দিৰটো বনাই আছে ভাল কৰি ইয়াত হ'ব পূৰা ভালকৈ বনাই আছে তো ভালদি শিল পূৰা ওপৰত শিল মানে শিলৰে মা এইটো আৰু শিলকে পূজা কৰা হয় আচলতে তো পাহাৰত শিলে থাকে চব আহিলে ভাল লাগে কেতিয়াবা আপোনালোক আহিব ডাঙৰ ডাঙৰ শিল আছে চাওক মোৰ পিছফালে এটা ডাঙৰ শিল মোৰ গোটে কিমান ডাঙৰ ইমান শিল আছে শিল আছে ইয়াত তো ইফালে কুঁৱাৰীও আছে আচলতে ইয়াত শিলৰ মানে কুঁৱাৰী মানে শিলৰ মানে এনেকুৱা মানে কুঁৱাৰী আছে তাতে ওচৰতে আৰু এইটো মন্দিৰ ইফালে পাহাৰটো বেছি ডাঙৰ নহয় সৰু পাহাৰ কিন্তু শিলৰে মানে পাহাৰটো শিলেই মাটি কমি পোৱা যায় ইয়াত শিল বেছি আছে এই পাহাৰটো সেইকাৰণে ইয়াত এই মন্দিৰটো স্থাপিত কৰা হৈছে আচলতে শিলৰ কাৰণেই ইয়াত শিলৰ দেৱী পূজা কৰা হয় আচলতে তো এবাৰ আহি আপোনালোক চাই যাব পাৰে ধুনীয়া এটা পৰিৱেশ ইয়াত ভাল লাগে যেতিয়া পূজা হয় ইয়াত মানুহে মানে ইয়াত সৰু এটা মেলা হয় এতিয়াতো কৰোণাৰ কাৰণে হোৱা নাই তো হ'ব তো আহিব পাৰে তো অ'কে বাই